অলপ মানে 150তে দি ফুল টি চাৰ্টৰ পৰা লৈ কিনে ব্লেক এণ্ড হোৱাইট যেনেকা টি চাৰ্ট মানে আপোনালোকক লাগে তেনেকা টি চাৰ্টে পাই যাব। তো গাইজ মই এতিয়া আছোঁ মানে আপোনাৰ টিল্লাত, আৰু টিল্লাত যাম আজি কাপোৰৰ দোকানত। আৰু মোৰ পিছপিনে দেখা পাইছে এইটো চাই ভিলা। তো টিল্লাত পূৰা আপত চাই ভিলাৰ অপজিটত যোনটো গল্লি আছে এইটো গল্লিটো সোমাই যাব লাগিব। তাৰ এতিয়া ভিতৰত সোমাই যাই আছোঁ, সোমাই যাম। আৰু দোকানটো মানে অলপ ভিতৰত আছে দোকানটো। তো আহি পালোঁ এতিয়া ভিতৰত, আৰু চাই লওক এইবিলাক যে মোৰ পিছত যোনবিলাক কাপোৰ লটকোৱা আছে চব মানে চব ভেৰাইটিছৰ ধৰণৰ কাপোৰ পাই যাব, আৰু সস্তাতো পাই যাব, ইমান দামীও নহয়। তো চব আছে মানে পেণ্টৰ পৰা লয়, চেণ্ডেলৰ পৰা লয়, চব বস্তু আছে। তো আপোনালোকক এটা এটা বস্তু দেখাই আছোঁ, চাওক। এইয়া চেণ্ডেলবোৰ আছে, নিউ মডেলৰ চেণ্ডেল আছে। চেণ্ডেলবিলাক ভাল লাগিছে কিন্তু। আজিকালি যোনবিলাক নিউ মডেলৰ আপোনাৰ সেই ফ্লিপকাৰ্টত পাই যাব, সেইবিলাকো এভেইলেবল আছে। নিউ টি চাৰ্ট বঢ়িয়া মানে কালাৰফুল টি চাৰ্টৰ পৰা লৈ কিনে ব্লেক এণ্ড হোৱাইট যেনেকা টি চাৰ্ট মানে আপোনালোকক লাগে তেনেকা টি চাৰ্টে পাই যাব। তো এইবোৰ মানে 250কে ষ্টাৰ্টিং, আৰু এইটো অলপ মানে কম ৰেটৰ হয়, এইটো বেছি ৰেটৰ নহয়। অলপ মানে 150তে দি দিব মানে। এইখিনি আপোনাৰ 250কে, আৰু এইবিলাক যিমান আছে চব অলপ কষ্টলি হয়। এইখিনি হ'ল আপোনাৰ এইখিনি আছিলে 350কে, এইখিনি 350, আৰু এইখিনি হ'ল 400। হাফ পেণ্ট পৰ্যন্তকো পাই যাব। বঢ়িয়া স্পৰ্টিং আছে মানে। আৰু ইয়াতে যিমান স্পৰ্টিং আছে মানে চব এইটো মানে আপোনাৰ যেনেকুৱা ধৰক ৰিটেইল নহয়, এইটো মানে ধৰক মানে আপুনি যেনেকৈ অনলাইন ল'ব পাৰে। মই ইনষ্টাগ্ৰামৰ লিংকটো দি দিম, আৰু ইনষ্টাগ্ৰামত মেছেজ দিলেও হ'ব। তো অনলাইন যোনে মানে বিচাৰে সি অনলাইন পাই যাব মানে, আৰু ফোন কৰি কিনে হোম ডেলিভাৰী ল'ব পাৰিব। তো বহুত ধৰণৰ মানে কেপবিলাকো পাব, আৰু কেপ মানে ষ্টাইলিছ কেপ, মানে এনে নৰ্মেল কেপ নাই, হিপ হপ কেপ। আৰু টি চাৰ্টবোৰো হিপ হপে আছে। আৰু মোৰ লগত আছে মানে এতিয়া অনাৰৰ ভাইটি, মানে অনাৰজন নাই, তো অনাৰৰ ভাইটিয়ে আছে, ইয়াকে লগ পালোঁ। ভালে আছা দিয়া। আৰু ইয়ে মানে দোকানত বহে, দোকানত চাই। আপোনালোকে যদি ইয়াতে ভিজিট কৰিব খোজে তেনেহ'লে আহক, ইয়াক লগ পাব, নহ'লে অনাৰকো লগ পাই যাব। আৰু যদি লাগে আপোনালোক বস্তু তেনেহ'লে আহক, আৰু আহিলে মানে এনেও ডাইৰেক্ট লৈ কিনে যাব পাৰিব, শ্বপিং কৰিব পাৰিব। এতিয়া সেই চাই কিনে শ্বপিং কৰাটো বেছি ভাল। আৰু যদি চাব নোখোজে তেনেহ'লে ঘৰত বহি কিনে শ্বপিং কৰক। ঘৰত বহক, খালি এটা ফোন লগাওক, আপোনাক বস্তু ডাইৰেক্ট হোম ডেলিভাৰী হৈ যাব। তো চাওক মোৰ পিছপিনে বঢ়িয়া মানে কালাৰফুল স্পৰ্টিঙৰ পৰা লৈ কিনে চব বহুত ধৰণৰ মানে স্পৰ্টিং আছে, বিভিন্ন ভেৰাইটিছৰ পাই যাব। আৰু যদি কিবা ইয়াতে যদি নাই তেনেহ'লে সেইটো আপোনালোকে অৰ্ডাৰ কৰিলেও সেইটোও পাই যাব। মানে ইয়াতে যোনবিলাক বস্তু নাই, তো সেইবিলাক বস্তু যদি ধৰা কোনোবাই অনলাইনত চাই কিনে অৰ্ডাৰ কৰিলে, সেইটো বস্তু আনি দিব পাৰিবা ন। তো যি মানে বস্তু নাই সেই বস্তুটো মানে আপোনালোকক আনি দিব পাৰিব। অনলাইনত ক'লে হ'ল, সেইটো পাই যাব মানে। চেণ্ডেলবিলাক মানে ভাল লাগিছে। তো গাইজ মই আপোনালোকক মানে লিংকটো দি দিম, আৰু ইয়াতে ইনষ্টাগ্ৰামৰ মানে অনাৰৰ নাম্বাৰটোও থাকিব, লগতে ইনষ্টাগ্ৰামৰ লিংকটোও থাকিব। আৰু মানে এইটো আপোনালোকৰ মানে পূৰা গুৱাহাটীৰ ভিতৰতে মানে আপোনালোকে এইটো মানে উপাৰ্জন কৰিব পাৰিব, মানে গুৱাহাটীৰ ভিতৰতে মানে পাব। আৰু
এতিয়া মানে গুৱাহাটীৰ ভিতৰতে মানে ডেলিভাৰী চলি আছে, অলপ পিছত গুৱাহাটীৰ বাহিৰতো হৈ যাব। বঢ়িয়া লাগিছে মানে স্কুটিংটো। তো গাইজ মই এতিয়া ওলাম আৰু আপোনালোকে যদি ভিজিট কৰিব খোজে আহক, আৰু যদি ল'ব খোজে তেনেহ'লে অনলাইন অৰ্ডাৰ কৰক, চব পিনেদি উপায় আছে। তো ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব।